আপুনি এজন লেখক সাংবাদিক পবিত্ৰ বৰা। আপুনি ইয়াত ৰাংচিনা ভৱনৰ ডিফুত মানে এখন কাব্য গ্ৰন্থ উন্মোচন কৰিবলৈ আহি আপুনি যিটো আপোনাৰ উন্মোচনী ভাষণত যিখিনি ক'লে, আপুনি কৈছে যে আপুনি এজন কবি নহয়, আপুনি কবিতা আগত লিখিছিল কিন্তু দুই এটা আৰু বহুত আগত, কিন্তু এতিয়া কবিতা লিখাটো বাদ দিলে। কিন্তু আপুনি আপোনাৰ উন্মোচনী ভাষণত আপুনি যিখিনি ক'লে, আপুনি দেখা গ'ল আপুনি যিখিনি ক'লে গোটেই কবিতাৰ সংগে আপুনি ব্যাখ্যা কৰিলে। দ্বিতীয়তে আপুনি প্ৰকৃত কবি আপুনিহে, কাৰণ আপুনি যিখিনি তাত কবিতাৰ ওপৰত যিখিনি ক'লে, যিখিনি দখল, যিখিনি অধ্যয়ন, যিখিনি মানে বিশাল যিটো মানে গভীৰ ভাণ্ডাৰৰ যিখিনি আপুনি সোমাই গ'ল, গতিকে আপোনাকে প্ৰকৃত কবি নিচিনা লাগিছে। যদি আপুনি কবিতা নিলিখে বুলি কৈছে, কবি নহয় বুলি কৈছে, গতিকে আপুনি চমুকৈ অকণমান ইয়াৰ কিবাটো কওক, চমুকৈ। কবিতা সকলোৰে ভাল লাগে। কবিতা মই কবিতা মই লিখা নাই। এটা মানে যেতিয়া সৰু যিটো মানে কবিতা ভালকৈ জনাই নাছিলোঁ, তেতিয়া এটা হয়তো স্বতঃস্ফূৰ্তভাৱে কিবা এটা অনুভূতি আহিছিল, লিখিছিলোঁ। কিন্তু মই সেই বস্তুটো আৰু মোৰ কণ্টিনিউ নহ'ল। কিন্তু কবিতাৰ মানে আমাৰ মানে কবিতাই গোটেই সত্যানুসন্ধান কৰে। কবিতাই গোটেই আমাৰ প্ৰকৃতিৰ কথা কয়, আমাৰ মনৰ দুৱাৰ খুলি দিয়ে কবিতাই। গতিকে কাব্যৰ জগতৰ লগত মই যদিও কবিতা নিলিখোঁ, মই অহৰহ জড়িত হৈ থাকোঁ। আৰু কবিতাৰ প্ৰতি মোৰ মানে যিমানবোৰ মানে প্ৰতিষ্ঠিত কবি আছে, তেওঁলোকৰ গোটেই কথাবোৰ মই জানিবলৈ, তেওঁলোকৰ কি ধৰণে তেওঁলোকে কবিতা অধ্যয়ন কৰে বা কি ধৰণে তেওঁলোকে কবিতাৰ সৈতে জড়িত হৈ থাকে, আৰু সেই কথাবোৰৰ মই মানে সম্ভেদ লৈ ফুৰোঁ। আৰু তাৰ কাৰণে মই এটা মোৰ কাব্য যদিও নিলিখোঁ কাব্যৰ, কিন্তু কাব্যৰ ধৰ্মী কিছু কথাৰ লগত মই খুব জড়িত হৈ থাকোঁ অহৰহ। আৰু সেয়া মোৰ এটা মনৰ আনন্দ, খুব অনাবিল আনন্দ পাওঁ। সেয়ে মই জড়িত হৈ থাকোঁ। মোৰ ইতিমধ্যে মই চাইছোঁ যে কবিতাৰ যিমানবোৰ মানে বিশ্ব সাহিত্যৰ কবিতা আছে বা আমাৰ নিজৰ বাংলা সাহিত্য আছে আমাৰ ওচৰতে, বা আমাৰ অসমীয়া সাহিত্য যিসকল কবি আছে, তেওঁলোকৰ পৰা আমি এনে কিছু বস্তু পাইছোঁ, সমাজক এনে কথা কিছু কৈছে কবিতাই, যে যিবোৰ কথা আমি মানে আমাৰ অহৰহ আমাক মানে আন্দোলিত কৰি ৰাখে সেই কথাবোৰে। আৰু অতি শব্দৰ যিটো মানে আমাৰ মানে শব্দ ব্ৰহ্ম বুলি যিটো কওঁ, শব্দ ব্ৰহ্ম বুলি আমি যিটো কওঁ, এই শব্দ ব্ৰহ্মৰ লগত আমাৰ ইমান আমি জড়িত যে এই শব্দ ব্ৰহ্মৰ প্ৰতি আমাৰ সকলোৰে এটা মানে একাত্মতা আছে। আৰু এই একাত্মতাক মই শ্ৰদ্ধা জনাই আহিছোঁ। ধন্যবাদ। ঠিক আছে।